हेलो गाइस की खबर पाऊँ आशा राখিছোঁ ভাল বুলি মোৰো ভালে জেসমিনটো ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ মই এতিয়া আহিছোঁ মোৰ ভাইটি এটা নিমন্ত্ৰণ দিছে আজি ক'লৈ আহিছোঁ কিয় আহিছোঁ গোটেইখিনি ভিডিঅ'খিনি দেখাই থাকিম আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব শেষত কমেণ্ট কৰি জনাবলৈ নাপাব ভিডিঅ'টো চাব কেনেকুৱা পালে ভিডিঅ'টো চাই থাকিব ধুনীয়া ধুনীয়া এনেকৈ বেলুন লগাইছে চাওক হয় ভাইটিটোৱে মোক আজি মাতিছিলে ইয়ালৈ নতুনকৈ দোকান এখন অপেনিং কৰা হৈছে কিবা এটা কি ক'বা আজি বিশেষ দিনটোতে আজি অপেনিং কৰিছোঁ দোকানখনৰ নাম হ'ল ৰিহা সকলোকে নিমন্ত্ৰণ কৰিছোঁ ঠিক আছে আহি চাবলৈ সকলো থলুৱা বস্তু পাব আপুনি আচ্ছা ঠিক আছে তেনেহ'লে চাওঁ আমি কি কি আছে দোকানখনত ওপৰফালে অকণ দেখাই দিছোঁ দেই এয়া এইফালে অকণ দেখাই দিছোঁ এইফালে ৰিহা অকণমানকৈ কাপোৰ কানিখিনি অলপ দেখাই দিছোঁ কি কি আছে জানিম বাৰু দেখাই দিওঁ আৰু তেনেকৈ বেলুন চেলুন লগাইছে দেই এইয়া ঢকুৱাখানা চাৰিআলিখন এয়া দোকানৰ নমস্কাৰ আমাৰ ইয়াত ঢকুৱাখানাত এখন নতুনকৈ দোকান ৰিহা নামেৰে খুলিছোঁ সকলো ট্ৰেডিশ্যনেল আইটেমবোৰ পাব মিচিং অসমীয়া নাগা ৰাভা ৰাখিবলৈ চেষ্টা কৰিছোঁ সকলোৱে আহিব আৰু এনেই কি কি আছে কেকৰ আইটেম আমি ৰাখিছোঁ কেকৰ অৰ্ডাৰ লওঁ লগতে ষ্টুডেণ্টে মানে আমি প্ৰশিক্ষণো দিয়া হয় আৰু কেকৰ সকলো আইটেম ইয়াত অঁ কেকৰ ক্লাছো দিয়া ন কেকৰ ক্লাছো আহিব পাৰিব ধুনীয়াকৈ ষ্টুডেণ্ট যদি কোনোবা শিকাৰ আগ্ৰহ আছে তেন্তে অকণমান দেখাই দিওঁ কেকৰ গোটেইখিনি এইখিনি আইটেম হয় আমাক অপেনিঙৰ মিঠাই দিছে দেই খাবলৈ আমাক কাপোৰ কানিখিনি অলপ দেখাব কি কি আছে কি কি নাই আমি চাওঁ অকণমান দেখাই এইযোৰ এখন হেভিত আছে চাদৰখন চিম্পুল মেখেলাখন হেভিত আছে এখন চাদৰ ন এখন মেখেলা চাইড পটি হ'ব আৰু চাদৰখন এখন নতুন ষ্টাইলৰ আজিকালি এইবোৰ ট্ৰেণ্ডত চলি আছে প্ৰাইচবিলাক এইবিলাক আমাৰ 6,500ৰ পৰা ষ্টাৰ্ট হ'ব বেলেগ বেলেগ কোৱালিটি আছে বেলেগ বেলেগ পিয়ৰ মুগা আছে আপোনাৰ এইবিলাক আছে পিয়ৰ মুগা 38,000 वो आधा है এইটো হেভি হ'ব এইটো হেভি পিয়ৰ মুগা হয় এইটো পিয়ৰ মুগা মাজত এনেকৈ বুটা আছে আহল বহল আছে আপোনালোকে আহিব পাৰিব মেখেলা হয় এখন মেখেলা এইটো ব্লাউজ পিচ ন এইটো ব্লাউজৰ হেভিকে আছে দুটা আছে হেভিকে হ'ব ব্লাউজ পিচ আৰু সাইড পটি হ'ব এইখিনি সাইড পটি ন এইটো প্ৰাইচটো কিমান কৈছিলে 38,000 আৰু মোৰ ভিডিঅ' চাই কোনোবাই যদি আহে অকণমান কিবা অকণ ডিছকাউণ্ট কৰিবা ন তাৰপিছত এইবিলাক আপোনাৰ আছে বছৰ আপোনাৰ 23 বছৰ যোৰা এইবিলাক ফুলৰ হয় আমাৰ ইয়াৰ লোকেল মেড এইবিলাক লোকেল ন
তাৰপৰা ইয়াত মিক্সৰ যোৰা আছে, এৰী আছে। হা এইটোৱে এৰী যোৰা হয়। ফাটৰ বিহুৰ আগে আগে দোকানখন খোলা হৈছে, আপোনালোকক সকলোকে নিমন্ত্ৰণ কৰিছোঁ। ফাটৰ বিহুৰ আগে আগে ইমান ধুনীয়া এখন দোকান, আপোনালোকে আহক আৰু বৰ কম দামতে আপোনালোকে উপভোগ কৰিব পাৰিব এই ৰিহা নামৰ দোকানখনত। আপোনালোকে আহক, আহি উপভোগ কৰক আৰু ধুনীয়া ধুনীয়া কাপোৰ কানি আপোনালোকে লৈ যাওক। হেভিত লাগে হেভিত পাব, ধৰক চিম্পুলত লাগে চিম্পুলত পাব, আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব। ক'ব জানে নাই? ক'ব জানা নাই মানে মোৰ কোনো আইডিয়াই নাই। এনেকুৱা ধৰণৰ আপোনালোকে আমাৰ সংগীতা বাই লাইফত আহিছে, লগতে এইফালে কাপোৰ দেখাই আছে দেই। মানে আলহীও বহুত সমাগম হৈছে, তো অকণমান আলহী দেখাই দিবলৈ চেষ্টা কৰিছোঁ আৰু মানে আহিছে গৈছে বহুত, মানে তেনেকৈ বহুতখিনি মানে আয়োজন কৰি আছোঁ। দেখাই দিয়া হেভি মেখেলা হেভি হ'ব, চাইড পাৰি আৰু ব্লাউজৰ পিচ। তাৰপৰা ইয়াৰ মেখেলাখন দেখাই দিব। এখন মেখেলাই দেখালোঁ। অঁ সেইখন মেখেলা মেখেলা চাদৰখন চিম্পুল আছে, চাদৰখন চিম্পুল আছে। দেখা পাইছেনে? চাওক কি ধুনীয়া এযোৰ সুন্দৰ কাপোৰ, ধুনীয়া এযোৰ যোৰা ওপৰত দেখুৱাই দিয়ে, মেলি দিব নালাগে। যিহেতু তেখেতৰ আলহী বহুত হৈ আছে, মই সেইটো ধুনীয়া এযোৰ সুন্দৰ যোৰা। মাল্টি কালাৰ আছে, ধুনীয়া এযোৰ সুন্দৰ কাপোৰ চাওকচোন। কাপোৰবোৰ বিৰাট ধুনীয়া ধুনীয়া হয়। আপোনালোকে যিমান পাৰে আহিব আৰু চাব আৰু লৈ যাব। আৰু মোৰ যিহেতু তিনিচুকীয়াৰ পৰা বেছিকৈ ভিডিঅ'সমূহ চাই, তো 1.5 লাখ মানুহ আছে মোৰ ভিডিঅ' চোৱা। তো তেখেতলোকক স্বাগতম জনাইছোঁ। এই দোকানখনৰ পৰা আপোনালোকে অনলাইন নিব পাৰিব আৰু মই নাম্বাৰটো মুকলি কৰি দিম বাৰু লাহেকৈ। নাম্বাৰটো আগৰ ভিডিঅ'বিলাকত মই দিয়াই আছে, সেই নাম্বাৰটোত আপোনালোকে জিঅ' নাম্বাৰটো কণ্টেক্ট কৰিব। তো এই দোকানখনৰ পৰা আপোনালোকে কোনোবাই যদি বুলি ভাবে দোকান এখন খুলি পেলাই ল'ম, তেনেকৈও পাৰি। হ'লচেলে ন তেনেকৈ। মুগা টচ মিক্সৰ যি লাগে মেখেলা, যি গুণা সম্পূৰ্ণ এখন টচত হয়, হেভি গুণা আছে। খুব সুন্দৰ কাপোৰ এইবিলাক। প্ৰত্যেকযোৰ কাপোৰ আপোনালোকে ধৰক কোনোবা এগৰাকীয়ে চিম্পুলত বিচাৰে, কোনোবা এগৰাকীয়ে হেভিত বিচাৰে, তো আপোনালোকে যেনেকুৱা ধৰণৰ বিচাৰে তেনেকুৱা ধৰণৰ আপোনালোকে কাপোৰ পাবলৈ ইয়াত আপোনালোকে পাবই। মানে অকণমান দেখাই দিছোঁ দেই। আগলৈ আহিছোঁ বাই আৰু ৰিলচো মই বনাই বনাই আহিছোঁ। দোকানখনৰ অলপ অলপ দুটা ভিডিঅ' মই দিব দেখাই দিছোঁ ভালকৈ দোকানখন আৰু এবাৰ। অঁ আমাৰ এইবিলাক সংগীতৰ পৰা কিবা এটা ক'ব। আজি কেনেকুৱা লাগিছে দোকানখনত আহি? বহুত ধুনীয়া এখন দোকানত আছোঁ, যিখনৰ নাম হৈছে ৰিহা। আৰু এই দোকানখনলৈ আপোনালোকে আহক, এই দোকানখনৰ নাম হৈছে ৰিহা। দোকানখনত আপোনালোকে যেনেকুৱা ধৰণৰ কাপোৰ লাগে তেনেকুৱা ধৰণৰ কাপোৰ পাব। আৰু ইমান ধুনীয়াকৈ সজাইছে দোকানখন, চাওক না, ইমান ধুনীয়াকৈ সজাইছে। তলৰ পৰা ওপৰলৈ আপোনালোকে যদি কেমেৰাত ধৰিছে, মই যিমানখিনি ধৰিছে, মই যিমানখিনি কভাৰ কৰিছে, মই সিমানখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আৰু কি ধুনীয়া এখন দোকান ৰিহা নামৰ। আৰু কোনডোখৰত আছে আপোনালোকে ফাটৰ বিহু আগে আগে দোকানখন খোলা হৈছে, তো আপোনালোকে আহিব, চাব, ভাল ভালদৰে পাব ধুনীয়াকৈ। আৰু কোনোবাই ক'ব যে দোকান এখন খুলিম বুলি ভাবিছে, ইয়াৰ পৰা কাপোৰ লৈ যাম বুলিও যদি ভাবিছে, হ'লচেল দামত তেনেকৈ পাৰিব আপোনালোকে। আমাৰ মেম আমিও আহিছোঁ দেই কৃষ্ণ। লাইভ নহয়, ভিডিঅ' বনাইছে। কি ল'লে আপুনি? মই আহিছিলোঁ। আহিব সকলোৱে। আমাৰ ঢকুৱাখানাত এখন ৰিহা আজি উদ্বোধন কৰিছে। দোকানখনত আহিব, সকলো আহিব আমাৰ চুমচুম্বা দোকানলৈ আৰু লগ পাম, ভাল লাগিব। মই বিহু নাচো। এই বায়ে বিহু নাচে, বৰ ধুনীয়া নাচে। আহি আছে বিহু কৰ্মশালা, আপোনালোক আহিব, লগ পাম। আৰু আগন্তুক ৰঙালী বিহু আহি আছে। এই ৰিহা বিপণীখনত আপোনালোকে ৰিহা মেখেলা, টৰ্চৰ যোৰা, মিচিং সাজ পোছাক সকলো পাব, আহিব।
ভাল লাগিব। নিজৰ বিষয়ে অকণমান কিবা এটা কৈ দিম। নিজৰ বিষয়ে মানে মোক ঢকুৱাখানাৰ ৰাইজে চিনি পায়, লগতে অসমৰ সকলো বাই ভনী দাদা বালৈ মই ৰঙালী বিহুৰ আগন্তুক ইয়াৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এইযোৰ কাপোৰ আমাৰ এই লাগি এইফালে আমাৰ সংগীতা বায়ে কাপোৰযোৰ আজি ল'লে দেই। পিন্ধিলে কেনেকুৱা লাগিব আপোনালোকে কমেণ্টত জনাব। অঁ অকণ মেলি দিলে ভাল আছিলে বস্তু, তেতিয়া চবেই চাব পাৰিব ন। এখন চাদৰ বেলুন কমেণ্ট কৰি জনাব সংগীতা বাক কেনেকুৱা লাগিব পিন্ধিলে। মানে ভালেই লাগিব, বেয়া নালাগে, বেয়া নালাগে, বেয়া নালাগে, ধুনীয়া লাগিব। আচোন ধুনীয়া লাগিব নাই কৈ দিয়া, পিন্ধিলে মানে ধুনীয়া লাগিব নাই? এইপিনে চাওক, দোকানীগৰাকীয়ে নিজেই মানে আমাৰ চুমবাই নিজে পিন্ধি দেখাইছে। কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। য়েল্ল' উইথ এইটো কি কালাৰ বুলি ক'ব? গ্ৰীণ নে কি? গ্ৰীণত পৰে নে কিহত পৰে? লাইট গ্ৰীণ, লাইট গ্ৰীণত পৰিব। লাইট গ্ৰীণ এণ্ড উইথ য়েল্ল'। এইটো কালেকশ্যন নতুন আহিছে, আপোনালোকে পিন্ধি ভাল পাব। আৰু কেঁচাপাত কটন, নামটো কেঁচাপাত কটন। আপোনালোকে পিন্ধি ভাল পাব, উইথ ফটোশ্বুট কৰিও ভাল পাব এই ড্ৰেছটো। চাওক আপুনি কিবা দামটো এইপিনে আপুনি বাইদেউ আহিছে কিবা এটা ফিডবেক এটা লৈ লোৱা। কৈ দিয়ক কিবা এটা। চাইছোঁ আৰু মই কাপোৰযোৰ ভালেই লাগিছে। আৰু কেনেকুৱা লাগিছে দোকানখন যে ভণ্টি আজি? দোকানখন বহুত ভাল লাগিছে। দোকানখন মোৰ ভাগিনৰে দোকান, আৰু এইখন দোকান বেয়া লাগিছে বুলি মই ক'বই নোৱাৰোঁ, ধুনীয়া লাগিছে। আৰু আহক সকলোৱে মন পচন্দৰ কাপোৰ কিনক সকলোৱে। আৰু ফাট বিহু আহি আছে। ফাটৰ বিহু বুলি নহয়, প্ৰথম বহাগ বিহু আহিব। অঁ প্ৰথম বহাগ বিহু, তাৰপিছত ফাট বিহু। অঁ তাৰপিছত ফাট বিহু। আহিলোঁ যেতিয়া আৰু ভণ্টি ক'ত গ'ল? আহিলোঁ যেতিয়া লৈ যাম আৰু কাপোৰ এযোৰ এনেকৈ ভাবিলোঁ। ঋতু কি ক'বা আজি? এই চুমবাৰ দোকানত আহিলোঁ, ভাল লাগিলে। সুন্দৰ এখন দোকান খুলিছে, মেখেলা চাদৰ উইথ মানে আপোনাৰ যি যি বস্তু সৰু ল'ৰা ছোৱালী বস্তু পোৱা যাব। বিশেষকৈ মানে অসমীয়া কাপোৰৰ ওপৰত গুৰুত্ব দি এই দোকানখন চুমবাই খুলিছে, চুমবা আৰু তুলন দাই। আৰু লোকেশ্যনটো আপোনালোকক সুন্দৰভাৱে জনাই দিছোঁ। ঢকুৱাখানা নগৰৰ মাজমজিয়াতে বুলি ক'ব লাগিব। এই ট্ৰেফিক পইণ্টটো দেখাই দিয়া, এই ট্ৰেফিক পইণ্টটো মেইন মাজুলী ৰোড আছে আৰু বাসুদেৱ ৰোড আছে। এই ছাইডৰ পৰা আহিলে আপোনালোকে লেফ্ট ছাইডে এই দোকানখন দেখিবলৈ পাব। ওপৰ মহলাত আছে দোকানখন। সেইটোকে আপোনালোকে আহক, বিহু পাইছে, সুন্দৰ সুন্দৰ কালেকশ্যন আছে। দোকানখনৰ নামটো কৈ দিয়া। দোকানখনৰ নামটো কি মই ৰিহা। পোৱা নাই। ৰিহা। ৰিহা, সুন্দৰ নাম। মোৰ দোকানখনৰ নামটোৰ লগত মিলিছে। দোকানখনৰ নাম চেৰেকি আছে, ইয়াৰ ওচৰে পাজৰে আছে দোকানখন মোৰ চেৰেকি। এইখনৰ নাম ৰিহা। সুন্দৰ নাম, সুন্দৰ কম্বিনেশ্যন, বঢ়িয়া। আমাৰ এইফালে এতিয়া মনোজ আহিলে, চাহ একাপ খাবলৈ লৈছে। আমি খালোঁ। কি ক'বা আজি? চাই লওঁ কেনেকুৱা কি কি কাপোৰ পায়। মই জাষ্ট আহি পাইছোঁহিয়ে, চাব লাগিব। আৰু ভাল লাগিছে ন? ভাল লাগিছে। তোমাকো লগ পাইছোঁ। এইটো কি হয়? লালমোহন। লালমোহন। এইটো হৈছে তিল পিঠা। তেল পিঠা। আৰু এইটো নিমকি। ভাল লাগিছে দেই মোৰ। পিঠা আমাৰ অসমীয়াৰ হয় নাই? এইটো মানে প্ৰতিটো বিহুতে আমাৰ এইটো থাকিবই আৰু থাকিবই। ঘৰে ঘৰে হয় নাই? হা হা। পিঠা বৰ পিঠা। আৰু এইটো আজি দিছে, এইটো মই খালোঁ। আজি এইটো দিছে, বিশেষ ভাল লাগিছে ন? পিঠাটো যে দিছে ভাল লাগিছে। অঁ খুবেই ভাল। আৰু কি ক'ব আজিৰ দিনটোলৈ ভণ্টিয়ে যে দোকান এখন খুলিছে? বহুত বহুত ধন্যবাদ। এই দোকানখন খোলাৰ কাৰণে আমাৰ ঢকুৱাখানাত এনেকুৱা এখন দোকান নাছিলে। বৰ্তমান আমাৰ চুমবাই কৰিছে যদিও তেওঁলোক বহুতো শুভকামনা জনাইছোঁ। এয়া গামোচা ন? পিয়ৰ পাটৰ গামোচা। পিয়ৰ পাটৰ গামোচা। এইফালে আমাৰ বাইদেউ এগৰাকী গামোচা চাইছে দেই। মিচিং মাফলাৰ সৰু ছোৱালীৰ এনেকৈ
চাইছোঁ এনেকৈ বজাই নাচনি সৰু ল'ৰা ছোৱালীৰ ধুতি এনেতো এইবিলাক পোৱা নাযায় বাৰু, এইবিলাক ৰেডিমেড আহিছে নতুনকৈ অৰ্ডাৰ দি বনোৱা হৈছে ন। এইবিলাক এনেই প্ৰাইচবিলাক কেনেকৈ? 300 মই বজাবলৈ জনা নাই। জেচমিন অকণমান নাচি দিয়ে। বিয়াতো ব্যৱহাৰ কৰিব পাৰে আৰু এনেও ক'ৰবাত গ'লে গাড়ীত যদি গৈ থকা যায় ন, গৰম দিন আহিছে এতিয়া, গৰম দিন আহিছে এনেকৈ লৈ যাব পাৰিব। ধুনীয়া ছাতি বিয়াত বিয়াত কোনে নি সখী সখী ন সখীয়েকে ধৰে। অলপ চলপকৈ জানো আৰু ইমান নহয়। অকণমানি সৰুকৈ জাপি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত ক'ব। বেগ টচৰ বেগ কচৰ বেগ মানে কচপাতৰ বেগ। ভাল লাগিছে দেই এনেকৈ। অসমীয়া পাৰ্চ কাৰ্বি মেডাম মেফিত পিন্ধে যাম। মেডাম মেফি হওক বা আহোমৰ উৎসৱবিলাকত পিন্ধে আৰু হয়, এয়া আহোমৰ সুন্দৰ মানে পাগুৰি টাইপৰ মাথাত পিন্ধে সুন্দৰ এটা বস্তু দেখিবলৈ পাইছোঁ। আমাৰ এইফালে বাইদেউগৰাকী আহিছে, কি লৈছে? এই ল'ম বুলি ভাবিছে ন। ক'ৰ পৰা আহিছে আপুনি? ঢকুৱাখানাৰে হয়। এয়া বাইদেৱে ল'বলৈ লৈছে দেই, চাইছে এনে ল'ব, পচন্দ হ'লে মানে ল'ব ন। ল'মেই চাইছে। ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু আপোনালোকে লোকেশ্যনটো গম পালেই ক'ত আছে দোকানখন। কিবা ক'ব নি আজি? হ'ব শেষত কিনো ক'ম, ভাল লাগিলে। সকলোৱে আমি ভিডিঅ' বনালোঁ, ভিডিঅ' সুন্দৰকৈ প্ৰস্তুত কৰিলোঁ, যিমান পাৰোঁ আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ, আৰু ভাল লাগিল। আৰু মানে প্ৰথম দিনাখনেই সুন্দৰ ৰেছপন্স পাইছোঁ, মানে দোকানখনে ৰেছপন্স পাইছে চুমবাহঁতে। নেক্সট লগ পাম, আকৌ মোৰ দোকানটো লগ পাম দেই। ঠিক আছে।